Modulus Educated. Dear students, welcome to my YouTube channel Modulus Educated. আজি আমি এসে নতুন একটা ভিডিও লৈ আজি আমি শিকিম অনুশীলনী 8.3 অনুশীলনী 8.3 শিকাৰ আগতে ত্ৰিকোণমিতি অনুশীলনী 8.3 শিকাৰ আগতে আমি কেইটামান ত্ৰিকোণমিতিক পূৰক কোণৰ অনুপাত বিলাক আমি শিকিব লাগিব তো কি আছে এটো ফৰ্মুলা আছে ফৰ্মুলা কেইটা মুখস্থ কৰি ললে হল ছয়টাৰ কি আছে যে পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত কেনেকুৱা হয় যে পূৰক কোণ মানে দুটা কোণ মিলি 90 ডিগ্ৰী হ'ব লাগে দুটা কোণ মিলি 90 ডিগ্ৰী হলে এক দুটা কোণক কি হ'ব এটাৰ পূৰক কোণ এটাৰ পূৰক তো কি আছে যে sin 90 - a মানে a এটা কোণ আছে তবে দুটা মিলি যদি 90 হয় আৰু এটা যদি a আছে তেনে বাকিটো কিমান হ'ব sin 90 - a হলে ফৰ্মুলা কি cos a cos 90 - a হলে sin a sin 90 - a হলে cos a আৰু cos 90 - a হলে হ'ব sin a আৰু tan 90 - a হলে কি হ'ব cot a আৰু cot 90 - a হলে হ'ব tan a তাৰ মানে tan ৰ উল্টা cot sin ৰ উল্টা cos উল্টা নহয় কিন্তু আমি sin ৰ পিছতে cos আহে তো sin এনেকে মনত ৰাখিব পাৰো sin হলে cos হ'ব cos হলে sin হ'ব tan হলে cot হ'ব cot হলে tan হ'ব আৰু sec 90 - a cosec a cosec 90 - a sec a sin যদি থাকে sin 90 - a তেনহলে cos a cos যদি থাকে যে cos 90 - a তেনহলে sin a আৰু যদি থাকে tan 90 - a তেনহলে cot a আৰু cot 90 - a তেনহলে tan a আৰু cosec 90 - a তেনহলে sec a আৰু sec 90 - a তেনহলে cosec a তো এটো কি এ হল যিকোনো এটা কোণৰ মাপ মানে সূক্ষ্ম কোণ যিকোনো এটা কোণ হলে হল এটো এই জায়গাত 30 হ'ব পাৰে 50 হ'ব পাৰে 60 হ'ব পাৰে যিকোনো হ'ব পাৰে তো এতিয়া আমি অনুশীলনটো আৰম্ভ কৰিম এটো মনত ৰাখিব লাগিব তোমালোকে মুখস্থ কৰি লবা একবাৰ কি দুইবাৰ কৰিলে তো মুখস্থ হৈ যাব এতিয়া আমি অনুশীলনী লৈ অনুশীলনীত 1 নম্বৰৰ প্ৰশ্নত দিয়া আছে মান নিৰ্ণয় কৰা বা মান উলিবা 1 নম্বৰত কৈছে sin 18 / cos 72 sin 18 / cos 72 আগৰ অনুশীলনীত আমি কৰিছিলো যে sin 60 বা 30 এনেকুৱা দি আছিল তো ইয়াতে দিয়া নাই আমি এটো কেনেকৈ উলাম sin 18 sin 18 ক যদি আমি কি লিখিব পাৰো sin 18 ক লিখিব পাৰো sin 90 - 72 লিখিব পাৰো না sin 90 লিখিব পাৰো sin 18 লিখিব পাৰো 90 - 72 90 ৰ পৰা 72 গলে কিমান হ'ব 18 হ'ব আৰু তলত কি আছিল cos 72 আছিল sin 90 - a sin 90 - a এর ফর্মুলা কি আছিল cos a তার মানে কি হৈ যাব cos 72 আৰু তলত কি আছে cos 72 cos 72 কটা গল থাকিল কিমান 1 তার মানে sin 18 / cos 72 এর ভ্যালু কিমান হল 1 এতিয়া আহিম 2 নম্বৰ প্ৰশ্নলৈ 2 নম্বৰ প্ৰশ্নত কৈছে tan 26 ডিগ্ৰী ডিভাইডেড বাই cot 64 ডিগ্ৰী tan 26 ডিভাইডেড বাই cot 64 ডিগ্ৰী এটো কেনেকৈ কৰিম আমি কি কৰিম তলৰটো বা ওপৰটো যিকোনো এটাক আমি চেঞ্জ কৰিম তো কি কৰিম যে tan তাৰ মানে সেম বনোৱাৰ চেষ্টা কৰিম tan 26 ক কি লিখিব পাৰো 90 - 64 লিখিব পাৰো আৰু তলত কিমান আছে cot 64 থাকিল যিকোনো এটাক চেঞ্জ কৰিম আমি দুটাক নহয় তো tan 90 - a তেনেহলে কিমান হৈ যাব cot a এর জায়গাত কি আছে 64 cot 64 বাই cot 64 কিমান যাব কাটা গল তবে সেম আছে কটা গলে কিমান থাকিব 1 তার মানে tan 26 বাই cot 64 এর ভ্যালু কিমান হৈ আছে 1 এতিয়া আহিম আমি 3 নম্বৰ প্ৰশ্নলৈ 3 নম্বৰ প্ৰশ্নত কৈছে cos 48 - sin 42 কি কৈছে cos 48 - sin 42 আমি কি কৰিম যিকোনো এটাক চেঞ্জ কৰিম যেটো cos আছে এটোক sin বনোৱাৰ চেষ্টা কৰিম নহলে এটো sin আছে এটোক cos বনোৱাৰ চেষ্টা কৰিম যিকোনো এটা তো আমি cos টো এটো কি কৰা যাব cos কি লিখা যাব যে cos 90 - 42 90 - 42 কৰিলে কিমান হ'ব 48 হ'ব আৰু ইয়াতে কিমান আছে মাইনাস sin 42 cos 90 - a কিমান হৈ যাব sin a মানে 42 sin a মানে sin 42 মাইনাস এটো আছে sin 42 কিমান হ'ব sin 42 ৰ পৰা sin 42 মাইনাস কৰিলে 0 এতিয়া আহিম আমি পৰৱৰ্তী প্ৰশ্নত 4 নম্বৰ প্ৰশ্নত কৈছে cosec 31 ডিগ্ৰী মাইনাস sec 59 ডিগ্ৰী cosec 31 ক কি লিখা যায় cosec 31 ক cosec
90 মাইনাস 59 তার 90 পৰা 59 মাইনাস কৰিলে 31 হ'ব মাইনাস sec 59 ডিগ্রি cosec 90 মাইনাস a মানে sec a মানে 59 মাইনাস sec 59 তো sec 59 এর পর sec 59 মাইনাস করলে 0 এটার ভ্যালু কিমান হৈ গল 0 এতিয়া আহিম আমি 2 নম্বৰ প্ৰশ্নলৈ 2 নম্বৰ প্ৰশ্নত কৈছে দেখুৱা যে tan 48 ডিগ্রি tan 23 ডিগ্রি tan 42 ডিগ্রি tan 67 ডিগ্রি মানে একেটা কি হৈ আছে গোটেকেটা পূরণ হৈ আছে মানে মাজত কোনো চিন নাই মানে পূরণ হৈ আছে মানে tan 48 into tan 23 into tan 42 into tan 67 equal to 1 এটা প্রমাণ কৰিব লাগে মানে দেখুৱাব লাগে যে এইখিনি আমি সলভ কৰিম 1 দেখাব লাগে বা 1 ক আমি এইখিনি কৰিব লাগে তো আমি কি কৰিম যে 1 ক কৰাতকে আমি এইখিনি সলভ কৰিম এইখিনি কি আছে লেফট হ্যান্ড সাইড যদি আমি লেফট হ্যান্ড সাইড লৈ লও লেফট হ্যান্ড সাইডত কি দি আছে যে tan 48 ডিগ্রি tan 23 ডিগ্রি tan 42 ডিগ্রি আর আছে tan 67 ডিগ্রি এখানে আছে তো tan 48 ক কি লিখিব পারো tan 90 minus 42 90 minus 42 করলে 48 হবে আর tan 23 কি লিখিব পারো tan 90 minus 67 মানে এই দুটা নিচিনা করিম তো ইয়াতে কি আছে tan 42 থাকিল আর tan 67 থাকিল tan 90 minus a মানে cot a এই জায়গা আছে 42 মানে cot 42 হৈ গল আর ইয়াতেও কি হবে cot 67 আর ইয়াতে কি আছে tan 42 আর tan 67 এই দুটো থাকিল cot 42 কি লিখিব পারো যেহেতু আমাক 1 দেখাবো গৈছে cot 42 মানে 1 বাই cotর উল্টা 10 মানে 1 বাই 10 42 এনেকুৱা আছিল না যে tan a equal to 1 by cot a তাহলে cot a কি লিখব 1 by 10 a মানে tan 42 আর cot 67 ক 1 by tan 67 ইয়াতে থাকিল tan 42 থাকিল আর ইয়াতে tan 67 এই tan 67 কি আছে গোটেইখিনিৰ লগত হৰণ হৈ আছে তাৰ মানে এই tan 67 আৰু tan 67 কটা গল আৰু tan 42 কটা গল থাকিল কিমান 1 into 1 মানে 1 ইকুয়াল টু কি হৈ গল রাইট হ্যান্ড সাইড মানে প্রমাণটো হৈ গল এতিয়া আহিম আমি পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত দি আছে যে cos সেম প্ৰশ্ন প্ৰমাণ কৰিব দিছে cos 38 ডিগ্ৰী into cos 52 ডিগ্ৰী minus sin 38 ডিগ্ৰী into sin 52 এটোৰ পৰা এটো মাইনাস কৰিলে কি দেখাব লাগে 0 এটো প্ৰমাণ কৰিব লাগে তো আমি কি কৰিম সেম লেফট হ্যান্ড সাইড লৈ লম লেফট হ্যান্ড সাইডত কি আছে cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী minus sin 38 ডিগ্ৰী আৰু sin 52 ডিগ্ৰী আমার কেতিয়া 0 হবো এইখিনি ভ্যালু যদি এটোৰ পৰা এটো মাইনাস কৰিলে 0 কেতিয়া হবো যদি এটো আৰু এটো সেম থাকে তেতিয়া হে 0 হবো তাৰ মানে এইখিনিক আমি sin 38 into cos 38 into cos 52 ক আমি sin 38 sin 52 লৈ কনভার্ট কৰিব লাগিব তো এটো কেনেকৈ কৰিব পাৰিম cos 38 ক কি লিখা যায় cos 90 minus 52 তেনেহলে cos 38 হৈ গল আৰু cos 52 কি লিখা যায় cos 90 minus 38 আৰু এইখিনি যি আছে এইখিনি থাকক একে sin 38 into sin 52 তো cos 90 minus a sin a sin 52 হৈ গল আৰু cos 90 minus a sin a sin 38 এতিয়া এইটো আৰু এইটো সেম আছে না নাই কি আছে সেমে আছে কিন্তু ইয়াতে কি আছে sin 52 আগত আছে ইয়াতে পিছত আছে তো এইটো একে ইয়াতেও হেক কৰি দিয়া যায় কিন্তু যেহেতু পূরণ হৈ আছে আমি এটো চেঞ্জ কৰিব পাৰো এটা আগত এটো পিছত লিখিব পাৰো তো sin এটো সেম সেম লিখি দিও sin 38 ডিগ্ৰী আৰু sin 52 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী into sin
52 ডিগ্রি দুটো সেম সেম আছে মাইনাস কৰিলে হৈ যাব 0 ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ গল এতিয়া আহিম আমি পৰৱৰ্তী প্ৰশ্ন 3 নম্বৰ প্ৰশ্নলৈ 3 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা 3 নম্বৰ প্ৰশ্নত কৈছে যদি 10 twice equal to cot a minus 18 যত twice এটা সূক্ষ্মকোণ তেন্তে এর মান উলাব লাগে এর মান কিমান এটা উলিয়াব লাগে তো আমি आंसर কি কৰিম কি দিয়া আছে ইয়াত কি কৈছে যে 10 twice equal to cot a minus 18 আমি এইখিনিকো চেঞ্জ কৰিব পাৰো বা এইখিনিকো চেঞ্জ কৰিব মানে আমাৰ এর ভ্যালু লাগে তাৰ মানে এই ত্রিকোণমিতিক অনুপাত বিলাক নালাগে 10 cot এবিলাক নালাগে এবিলাক গুছাই দিব লাগিব তো 10 ক আমি cot বনাব পাৰো বা cot ক 10 লৈ কনভার্ট কৰিব পাৰো তো আমি 10 টকে cot লৈ কৰি দিও 10 ক কি লিখা যায় যে 10 ক কি লিখা যায় cot যদি আমি 90 minus twice লিখা যায় না cot 90 minus a তার মানে 10 এর জায়গা twice আছে আর ইয়াতে কি আছে cot a minus 18 দুই ফালৰ পৰা cot কটা গল থাকিল কি 90 minus twice equal to a minus 18 এই গোটেইখিনি যদি এইফালে লৈ যাও তেনহলে কি হৈ যাব এনেকুৱা হৈ যাব যে a minus 18 থাকিল আৰু এইফালে আহিলে 19 to minus হ'ব twice to plus twice equal to 0 হৈ যাব thrice a আৰু twice আৰু এই দুটাই মাইনাস আছে মাইনাস প্লাস তো চিন হ'ব মাইনাস কিমান হ'ব 108 90 আৰু 18 প্লাস কৰিলে 108 কিমান হ'ব 108 মাইনাস আছে লেখালে গলে প্লাস হল a equal to 108 by 3 কেইবাৰ যাব 3 বাৰ আৰু বাকি থাকিল 1 18 মাজত যাব 6 বাৰ তাৰ মানে therefore a equal to 36 ডিগ্ৰী এর মান কিমান পালো 36 ডিগ্ৰী এতিয়া হো আমি পৰৱৰ্তী প্ৰশ্ন 4 নম্বৰ প্ৰশ্নলৈ 4 নম্বৰ প্ৰশ্নত কি কৈছে যোৱা 4 নম্বৰ প্ৰশ্নত কৈছে যদি 10a equal to cot b কি কো আছে 10b equal to 10a equal to cot b প্রমাণ কি কৰিব দিছে যে a plus b equal to 90 ডিগ্ৰী তো কেনেকৈ সলভ কৰিম কি দি আছে যে ইয়াত কি কৈছে যে 10a equal to cot b আমি যিকোনো এটা চেঞ্জ কৰিলে হল যিকোনো এটা আমাৰ 10 cot এইবিলাক না লাগে এইকাৰণে যিকোনো এটা চেঞ্জ কৰো যে 10a থাকিল cot b কি লিখা যায় 10 90 minus b 10 90 minus b মানে 10 90 minus a মানে cot a তাৰ মানে cot b হৈ যাব 10 10 কটা গল থাকিল কিমান a equal to 90 minus b তো b তো ইফালে আহিলে কি হ'ব a plus b equal to 90 হৈ গল প্রুফ এটাইতে প্রমাণ কৰিব দিছিল যে a plus b equal to 90 ডিগ্ৰী এতিয়া হো আমি পৰৱৰ্তী প্ৰশ্ন 5 নম্বৰ প্ৰশ্নলৈ 5 নম্বৰ প্ৰশ্নত কি কৈছে 5 নম্বৰ প্ৰশ্নত কৈছে যদি sec 4a equal to cosec a minus 20 যত 4a সূক্ষ্মকোণ তেন্তে এর মান উলিয়াবা আগতেও এটা সেম প্রশ্ন আছিল এটার নিচিনাই কি কো আছে ইয়াতে sec 4a equal to cosec a minus 20 ডিগ্রি এটা কো আছে তো আমি কি করিম আমার এর ভ্যালু উড়াব লাগে তো sec 4 এইখিনিক যদি আমি a ধরি লও তাহলে sec ক কি লিখে যায় যে cosec 90 minus 4a cosec 90 minus 4a মানে sec a হৈ গল আৰু ইয়াতে কি আছে এফালে আছে cosec a minus 20 cosec cosec কটা গল থাকিল কিমান 90 minus 4a equal to a minus 20 তো 4a তো যদি এফালে গুছি যায় কিমান হৈ যাব আৰু এটো এফালে আহিলে যে 90 ডিগ্ৰী প্লাস 20 হৈ গল এই 20 তো এফালে লৈ আহিলো আৰু 4a তো এফালে লৈ যাম a plus 4a হৈ গল তো কিমান হ'ব 110 equal to 5a মানে a equal to কি লিখিব পাৰো 110 by 5 a equal to কিমান হ'ব 22 ডিগ্ৰী এর ভ্যালু কিমান হৈ যাব
22 ডিগ্ৰী। এতিয়া আহিম আমি পৰৱৰ্তী প্ৰশ্নলৈ 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা, যদি এ বি আৰু চি কোনকেইটা ABC ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যে sin b + c/2 = cos a/2। এটা প্ৰমাণ কৰিব লাগে। তো এটা আমি কেনেকৈ কৰিম, কি কোৱা আছে, কি কৈছে, যেহেতু ইয়াত কি কৈছে যে এ বি আৰু চি তিনিটা বা কোন কেইটা এ বি চি ত্ৰিভুজৰ অন্তঃকোণ। গতিকে আমি কি লিখিব পাৰো, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান, 180 ডিগ্ৰী। মানে a + b + c = 180 ডিগ্ৰী। আমাক কি লাগে, b + c টো একফালে লাগে আৰু a টো একফালে লাগে। তো আমি কি কৰিম, এইটো যদি a টো ইফালে লৈ যাও তেনে কি থাকিব, b + c = 180 ডিগ্ৰী - a হৈ যাব। এতিয়া যোৱা কি আছে, b + c/2 আৰু a/2 কেনেকৈ আহিব, যদি আমি গোটেইখিনি 2 ৰে হৰণ কৰি দিও, 2 ৰে হৰণ কৰিলে কি হ'ব, যে b + c/2 = 180 ডিগ্ৰী - a/2। যদি এইটো মনত নাথাকে এনেকৈ লিখি লবা যে উভয় পক্ষক 2 ৰে হৰণ কৰি, মানে দুয়োফালে আমি 2 ৰে হৰণ কৰি দিছো। তেতিয়া কি যোৱা যে b + c/2 আমাক কি দিছে, a/2 হে লাগে সিঙ্গেল, 180 ডিগ্ৰী/2। এটো কেনেকৈ লিখা যায়, এটো এনেকুৱা হ'ব না, 180/2 - a/2। যদি আমি ভাগ কৰি লিখো 180/2 মানে কিমান, 90। তবে এটো কি লিখিব পাৰিম, 90 - a/2। এটো কি ভাঙি লিখিব পাৰিম। এতিয়া আমি কি কৰিম, উভয় পক্ষত sin লৈ লম। যেহেতু আমাৰ ইয়াতে sin আৰু ইয়াতে cos কৈছে, কি কৈছে আমাৰ 90 তো নাই, আমি যদি এটা sin দি পূৰণ কৰি দিও কি হ'ব, যে sin b + c/2 = sin 90 - a/2। এইখিনি তো আমি পাই গলো, লেফট হ্যান্ড সাইডত এইখিনি কোৱা আছিল। রাইট হ্যান্ড সাইডত কি কৈছিল, cos a/2 কেনেকৈ আহিব, sin এটো 90 - a যদি হয়, sin 90 - a কি হয়, cos a। তো আমি এইখিনি পরে কি লিখিব পাৰিম, যে sin b + c/2 = sin 90 - a মানে cos a। এটাকে প্রমাণ কৰিব দিছিল যে sin b + c/2 = cos a/2। এইখিনি সমাধান, এইখিনি প্ৰমাণটো হৈ গল। এতিয়া আহিম আমি অনুশীলনীৰ অন্তিমটো প্ৰশ্ন, 7 নম্বৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্নত কি কৈছে, sin 67 ডিগ্ৰী + cos 75 ডিগ্ৰীক 0 আৰু 45 ৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা। তাৰ মানে এটো কি কৈছে, ইয়াতে যেনেকুৱা আছে 67 আৰু ইয়াতে 75, আমাৰ ইয়াতে 67 আৰু 75 নালাগে, এটো কি আছে 0 আৰু 45 ৰ মাজত থাকিব লাগিব। এটো 67 টো 0 আৰু 45 ৰ মাজত যাতে থাকে। তো এটো আমি কেনেকৈ কৰিম, কি দিয়া আছিল, sin 67 ডিগ্ৰী + cos 75 ডিগ্ৰী। এটো আমি খালি চেঞ্জ কৰিব লাগে, চেঞ্জ কৰি কি বনাব লাগে, যাতে 0 আৰু 45 ৰ মাজত থাকে। sin 67 ক কি লিখা যায়, sin 90 - 67 মানে 90 পৰা কিমান মাইনাস কৰিলে 67 হয়, 90 পৰা কিমান মাইনাস কৰিলে 67 হয়, 3 আৰু হৈ আছে 20 23, আৰু এটো হ'ব প্লাস cos 75 মানে 90 - 15, কারণ 90 পৰা 15 মাইনাস কৰিলে হ'ব 75, মানে 90 - 15 কৰিলে কিমান হ'ব 75। তো sin 90 - a কি হৈ যাব, cos a, cos 23 ডিগ্ৰী, আৰু cos 90 - a হৈ আছে sin a, মানে sin 15 ডিগ্ৰী। এটো কি 0 পৰা 45 ৰ মাজত আছে, আৰু এটো 0 আৰু 45 ৰ মাজত আছে। তাৰ মানে কি হৈ গল, এটো কি কৈছিল আমাৰ, যে ত্ৰিকোণমিতিক অনুপাত হিচাপে 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণ হিচাপে প্ৰকাশ কৰিব দিছিল। খিনি হৈ গল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ কাৰণে ইমানে। আজি আমি
অনুশীলনী 8.3 গোটেইখিনি প্ৰশ্নৰ সমাধান কৰিলোঁ। তাতে যদি বুজাতে কিবা প্ৰব্লেম হয় বা কিবা অসুবিধা থাকে তোমালোকে কমেণ্টত জনাবা। আৰু লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিবা যাতে ভিডিঅ' আপলোড হোৱাৰ লগে লগে তোমালোকে নটিফিকেশ্যন পাই যোৱা। থেংক ইউ।